হয় ভাই এদলা চিঠি দাউলা তো আজি নাহিলে আৰু তাক ফোন কৰি আছে ফোনটো সি কাটি দি আছে তাকে তই ক'ত বা কি কৰি আছে দাউলাই সেইটো দেখোন চুনু আহি আছে চকত দিকে পে তাকে সুধৰ বাপা চুনু শুনছে না এই ভালে আছোন বাপা কি হলে চন্দন দা চিঠিত ক'ৰবাত দেখা পাইছা নেকি পাইছোতো আমাৰ চকত নতুনকে খোলা দোকানখন তাতে কোনোবা আপি এটাৰ লগত বহি আছে সি দে বাপা তই যা এতিয়া সি আপিৰ লগত বহি আছে কোন আপি চাওঁচোন দে যৌ পিছে জান তুমি আৰু কিবা খাবা নেকি তেতিয়াৰ পৰা খায়ে আছো দেখোন এতিয়া অলপ দুয়োটাই কথা পাতো হয় দুয়োটাৰ বিষয়ে নহয় মানে কথাটো পাতিমেই বাৰু হ'লেও আৰু তুমি কিবা খাবা নেকি তাকে সুধি ল'লো আৰু একো নাই দিয়া পিছে তুমি ক'ৰবাত ডাঙৰ চাকৰি কৰা বুলি কৈছিলে পিছে ক'তনো কি চাকৰি কৰা তুমি মই অইলত চাকৰি কৰোঁ মানে মই অইল ইঞ্জিনিয়াৰ ৱাও তুমি অইলত চাকৰি কৰা তুমি পিছে ইয়াত কেইদিনমানৰ কাৰণে আহিছা মোৰ অকল অইলতে চাকৰি নহয় বাৰু আৰু মোৰ কিবা কিবি বিজনেছো আছে তুমি বিজনেছো কৰা পিছে তোমাৰ কি কিহৰ বিজনেছ আছে মানে মোৰ বিজনেছটো তেলৰে মানে ডুবাইত মোৰ 3টা তেলৰ পুং আছে মানে নিজৰাকে আছে আৰু 3টা কিনি লৈছোঁ আৰু সেইকেইটা ডুবাইৰ পৰা ডুবাইত তাকো 3টা তেলৰ পুং নিজাকে কিনি লৈছা মানে তুমি ডুবাইত থাকা মই মাহত 3টা সপ্তাহ ডুবাইতে থাকোঁ এনে সপ্তাহ কাৰণে ঘৰত আহোঁ আৰু মাততে খবৰ ল'বা লগতে ডুবাই আৰু ইণ্ডিয়াৰ যিটো অইল ট্ৰেঞ্জেকশ্যন সেইটোতো ময়ে চলাওঁ না তুমি চাকৰি কৰাৰ লগতে ইমান বিজনেছো কৰা তুমি সেইটো সৰু সুৰাকৈ কৰি আছোঁ আৰু ডুবাই চেক এটাই মোক 4টামান তেলৰ পুঙৰ মেনেজমেণ্টটো চাব দিছিল মই নোৱাৰোঁ বুলি কৰিলোঁ আৰু মোৰ নিজৰে আছে না এই ল'ৰাটো কিবাকে পতাই ল'ব পাৰিলে ভাল আছিল ইমান ধনী ল'ৰা এক পতা পাৰিলে মোৰ লাইফটো ছেট আৰু কি ভাবিব ধৰিলা আকৌ তুমি একো ভাবা নাই তোমাক এটা কথা সুধিব লাগিছিল তুমি পাও কি বুলি ভাবা বেয়া পোৱা নেকি সোধাৰ পাছত সুধা একো লাজ কৰিব নালাগে নিজে বুলিয়ে ভাবিব মোক তেতিয়াহ'লে সোধো বাৰু মানে তোমাৰ কোনোবা CF আছে নেকি সেইবিলাক কথা ভাবিব মোৰ টাইমে নাই বাট এইবাৰ ভাবিছোঁ কি যদি মনে মিলা ছোৱালী এজনী পাওঁ জিএফ বনাম আৰু মানে মই তোমাক কিবা এটা ভাল লাগে তুমি মোক তোমাৰ জিএফ বনাবা নেকি বা থিতিপা তই আইতাই কাম দিলেই ছোৱালী প্ৰতি গেলবে এতিয়া আৰু বেছি ভাও নাখা নহ'লে হাতত হাতো যাব কি ভাবিব ধৰিলা আকৌ তুমি একো নকলা যে নাই এনেই অলপ চিন্তা কৰিছোঁ এইটো লাইফৰ বহুত ডাঙৰ ডিচিশ্যন না পিছে কি ভাবিলা আচলতে সঁচা কথাটো ক'বলৈ গ'লে মোক তোমাকো ভাল লাগে আই লাভ ইউ মাই গড আই লাভ ইউ টু জান সেইটোতো ঠিকেই আৰু লগত তহঁতৰ ঘৰত আহা পেহী আপিটোৱে দেখোন চাল্লা কুত্তাই মই পেহী আপিটো নিদিলা ৰ তাক দি আছোঁ হয় না তই ইয়াত কি কৰি আছা এতিয়া ল'ৰাটোৰ লগত দাদা মই এনেই আহিছিলোঁ আৰু তই ইয়াক চিনি পোৱা নেকি কি চিনি পোৱাই কি চিনি পোৱা এনি টাইম আমাৰ লগত দাদা পিটি ঘূৰি ফুৰে কি মোক কৈছে কি এইবিলাক কিবা অইল ইঞ্জিনিয়াৰ আৰু ডুবাইত কিবা ইয়াত নিজাকে 3টা তেলৰ পুং আছে চাল্লা কুকুৰ তই মোক মিছা মিছি কথা কয় তই ফচাই আছিলি মোক তই মোক ফচাই আছিলি নহয় এজন মানে কি মানে কি মানে চাল্লা কুত্তা তই মোক পেহী আপিটো এৰি নিদিলি মই ইমান মানা কৰাৰ পাছতো তই তাৰ লগত লেটি খেতি কৰিব আছিলি ৰ তোক দি আছোঁ মাই মনটো দে আজি মৰিয়া থাক তই ইয়াতে মৰিয়া থাক এতিয়া মানা কৰা কামো কৰিছিলি তো তই থাক এতিয়া ইয়াতে যৌ দেখা আমাৰ যৌ ইয়াতে মৰি থাকক যৌ